হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই যাবলৈ ওলাইছোঁ গুৱাহাটী ফুৰিবলৈ। মোৰ ৰুমলৈ আহি পালে মোৰ বাইদেউ আৰু ভাগিনী দুজনী, লগত মোৰ মানুহজনী আৰু মাইনাজনী। ভাগিনী দুজনী আৰু মইনাজনীৰ যিহেতু গৰমৰ বন্ধ দিছে, সেয়েহে সিহঁতক লৈ ওলালোঁ গুৱাহাটী ফুৰিবলৈ। আহকচোন চাওঁ ভিডিঅ'টো। বহুদিনৰ পৰাই সিহঁতে গুৱাহাটী ফুৰিবলৈ আহিম বুলি ভাবি আছিলে, সেয়েহে গৰম বন্ধতে সিহঁতে কালি আহি পালে মোৰ ৰুমলৈ। প্ৰথমে কলাক্ষেত্ৰলৈ আমি গ'লোঁ, তাৰপিছতে আমি ছায়েন্স মিউজিয়াম অৰ্থাৎ বিজ্ঞান কেন্দ্ৰলৈ আমি গ'লোঁ। আহকচোন চাওঁ ভিডিঅ'টো শেষলৈ। ফাইনেলি আমি আহি পালোঁ কলাক্ষেত্ৰ। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। কি সুন্দৰ পৰিৱেশ। সোমায়ে দেখা পালোঁ বিভিন্ন ধৰণৰ অসুৰ ৰাক্ষসৰ মুখা, বিভিন্ন ধৰণৰ। আহকচোন চাওঁ আমি ভিডিঅ'টো। এইবিলাক চোৱা। এইফালে আকৌ আছে বিভিন্ন ধৰণৰ বজোৱা সামগ্ৰী, ঢোল খোল, বিভিন্ন ধৰণৰ তাল বৰতাল। এইফালে আকৌ এটা সুন্দৰ দৃশ্য, এৰা পলু কেনেকৈ প্ৰস্তুত কৰি সূতা তৈয়াৰ কৰে, এটা সুন্দৰ দৃশ্য। এইফালে আকৌ আছে এখন সুন্দৰ শাল, এখন কাপোৰ বোৱা শাল। এইফালে এটা যঁতৰত সূতা কাটি আছে, এটা সুন্দৰ দৃশ্য। এইফালে আছে আকৌ দৰা কইনা, এইফালে আছে বাগৰুম্বা। এইফালে আমাৰ মাইনাজনীয়ে জেঠীয়েকৰ লগত বাগৰুম্বা নাচিছে। এইফালে ভিতৰলৈ সুন্দৰ এটি মন্দিৰ। হাই, এতিয়া ছায়েন্স মিউজিয়াম আহি আছোঁ, মানে ভিডিঅ'টো চাই থাকিব। ফাইনেলি আহি পালোঁ আমি ছায়েন্স মিউজিয়াম। আহকচোন ভিতৰলৈ সোমাই যাওঁ। কেনেকৈ বলটো উপঙি থাকে। এইফালে আকৌ 9টা গ্ৰহ কেনেকুৱা হয় দেখুৱাইছে ইয়াত। এইবিলাক চোৱা। এইবিলাক চোৱা।
এইবাৰ আকৌ আহি পালোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলীলৈ। ইয়াতো খন্তেক ভিতৰত ফুৰিলোঁ। ফুৰি চাকি সঁচাকৈ ভাল লাগিলে। আজিৰ দিনটোত বৰ গৰমৰ উৎপাত, সেয়ে সকলোকে আমাক দহিলে। তথাপি ভাগিনী দুজনী আৰু মইনাজনীৰ মনত আনন্দ। ভাগিনী দুজনী আৰু মইনাজনীৰ বহুদিনৰ মনৰ আশা সিহঁতৰ পূৰণ হ'ল। সিহঁতৰ আজি বৰ আনন্দ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।